নমস্কাৰ বন্ধুসকল, মই পৱন। আপোনালোকে চাই আছে পৱন গগৈ আছাম ব্লগ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক ভিডিঅ'টো চাই থাকক। বন্ধুসকল, দুপৰীয়া টাইম। মই আমলৈ টোপ কেইটামান ভাজি লৈছোঁ ভাত খাবলৈ। এয়া দেখিছে, কেৰাহীত দি লৈছোঁ। বেছি বিশেষ একো দিয়া নাই। পিঁয়াজ এটা কাটি দিছোঁ, জলকীয়া কেইটামান দিছোঁ আৰু ৰংটো অকণমান সৰহকৈ দি দিছোঁ। নিজৰ বুৰি বলে তুমি আছা বুকুতে বিচাৰো মই। বনোৱা হৈ গৈছে ভাজি বন্ধুসকল। জুই পুৰা দি দিছোঁ দেখিছে। ওপৰফালে একদম ধোঁৱা ওলাই গৈছেগৈ আৰু। এতিয়া মই ভাত খাম। এয়া দেখিছে ভাত। এয়া হ'ল আমলৈ টোপৰ ভাজি। এয়া হ'ল ঢেকীয়া আৰু চেংমৰা আলুগুটি। এয়া দেখিছে, এইটো চেংমৰা। আৰু ইয়াত দালি, খুতুৰা শাক আৰু আলু। মই এতিয়া ভাতটো খাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল, মই ভাতটো খাই লওঁ, আপোনালোকে চাই থাকক। পানী ভেকুলীয়ে কান্দিলে জানা তুৰুত তুৰুত, তোলৈ মনত পৰি থাকে পুৰুত পুৰুত। কিনো ৰহন ঘঁহি দিলি কলিজাটো, তোৰে ছবি ভাহিছে মোৰ দুচকুত। অ দেহা তুৰুত তুৰুত, অ দেহা তুৰুত তুৰুত। আমাৰ নাচনি নাচি আছে কঁকাল ধৰঙা, ঐ কঁকাল ধৰঙা। আমাৰ নাচনি নাচি আছে কঁকাল ধৰঙা, ঐ কঁকাল ধৰঙা। ভাতো খালোঁ, পানীও খালোঁ। এতিয়া দুপৰীয়া 1টা বাজিবলৈ 15 মিনিট আছে। মই এতিয়া যাম বাগানলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক, আহক মোৰ লগত। বন্ধুসকল, বাগান পাই গ'লোহি। এয়া পাত ছিঙি ইয়াত থৈ দিয়া আছে। বন্ধুসকল, আমি এই কাটাডালে পাত জোখোঁ। এই কাটাডাল মিলাবলৈ এইফালে চুইচটো দেখিছে নহয়, এইটো ঘূৰাই দিব লাগে। এইডাল ঘড়ী কাটা বুলি কয়। এতিয়া মই পকাই দিছোঁ, দেখিছে। এইডাল শূন্যলৈকে পাই গ'লহি। আৰু এই কাটাডাল বন্ধুসকল বহুতে চাব নাজানে। ইয়াৰ নিয়মটো দেখুৱাই দিছোঁ অকণমান মই। ইয়াত সংখ্যা লিখি থোৱা আছে দেখিছে। ইয়াত 1 কুইণ্টেললৈকে পাত জুখিব পাৰে। পাত বুলি নহয়, যিকোনো বস্তু জুখিব পাৰিব এই কাটাডালত, দেখিছে। আৰু ইয়াত এইডালত লগাই দিব লাগিব পাতৰ বেগটো। আৰু মই অকণমান টানি দেখুৱাই দিছোঁ 5 কেজিলৈকে। আপোনালোকক দেখুৱাম। এই সংখ্যাবোৰ লিখি থোৱা আছে দেখিছে নহয়। এইটো 1 কেজি, 2 কেজি, 3 কেজি, 4 কেজি, 5 কেজি। এনেকৈ যদি 5টো ওচৰলৈকে আহে তেতিয়া 5 কেজি। আৰু এই চুটি চুটি যিবিলাক ঘাট দেখিছে, সৰু সৰু মই দেখুৱাই দিছোঁ, সেইটো আধা কেজিত ধৰা হয়। মই এতিয়া 2.5 কেজিলৈকে আপোনালোকক টানি দেখুৱাম, চাই থাকক।
এয়া দেখিছে, এইটো হ'ল 2.5 কেজি। দেখিছে, পুৰা 3টোৰ ওচৰত যদি লাগি থাকে তেতিয়া 3 কেজি বুলি ধৰিব লাগিব। আকৌ অকণমান দেখাইছোঁ, এইটো 30 লিখি থোৱা আছে নহয়, 30টোৰ ওচৰলৈ যদি সেই দাণ্ডীডাল পায়হি তেতিয়া 30 কেজি। এয়া দেখিছে, সৰু সৰুকৈ লিখি থোৱা আছে 30, 31, 32, 33, 34, 35। দেখিছে, এনেকৈ আমি পাত জোখো এই কাটাডালত। আৰু কাটাডাল 2টা খুটা লাগিব আৰু ৰছীৰ সহায়ত মানে ওলমাই থ'ব লাগিব। দেখুৱাই দিছোঁ, এডাল ৰছী, এইটো এটা খুটা আৰু এইটো এটা খুটা, মানে এইটো চাইডে আছে খুটাটো। এয়া পাত, আমি এনেকৈ জোখোঁ পাতবিলাক। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, আৰু যিসকলে মোৰ নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।